খেলি মাছ নেকি? হেল্ল' এভৰিৱান, নমস্কাৰ। পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকক সকলোকে গীতিকাজ কালাৰফুল লাইফৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে সকলোৱে ভালেই আছে। শীতিয়া পালেহি ঠাণ্ডা দিন। কাৰ ভাল লাগে ঠাণ্ডা দিন? মোৰ ভাল লাগে, কিন্তু বেছি ঠাণ্ডা পৰিলেও বহুত দিগদাৰী হৈ যায় মোৰ কাৰণে। আৰু ঠাণ্ডা দিন পালেহি দেখিছেনে এখন ইমান কাপোৰ, দুখন কম্বল, দুখন পাতল কম্বল, ইচৰাম মগজটো মোৰ মানে গৰম উঠি যায়। আৰু লগতে এই সোপা বিচনাত পেলাই ৰাখিছোঁ, সেই সোপা জাপিবলৈ আছে। সেইসোপা মিষ্টাৰক কালি উলিয়াই দিছোঁ, ক'ত কি জেকেট কি সোমাই আছে। আৰু লগতে মোৰ আৰু এসোপা আছেই উলিয়াবলৈ। ঠাণ্ডা দিন বুলি ক'লে কিমান বস্তু লাগে, কিবি হ'লে এনি টাইম কাপোৰে ভৰ্তি হৈ থাকে, একো কাপোৰ বিচাৰি পোৱা নাযায়। এতিয়া বাকীখিনি চিলেক্ট কৰি মানে গৰম দিনত পিন্ধা কাপোৰখিনি ভৰাব লাগিব, তাৰপিছত সেইখিনি ধুনীয়াকৈ জাপিব লাগিব। আৰু আমাৰ ঘৰটো দেখিছেনে, কালাৰ কৰিলে। আপোনালোকক দেখুৱাইছিলোঁ ভিডিঅ'ত, হয় নাই বাৰু? একদম ইমান ভিৰ সেইকেইদিন মানে কামৰ, আপোনালোকক একো ভিডিঅ' চিডিঅ' চাব পৰা নাই বা হেৰি কৰিব পৰা নাই, এনেকেই থাকি গ'ল। আৰু আজি আমাৰ ফাইনেলি আমাৰ ৰাস্তাটো বনিলে। কি ব্লক পেলাইছে নেকি, সেইবিলাক পেলাই আছে, কাম চলি আছে। আজি আমাৰ ঘৰটো পাবহি, আপোনালোকক অকণমান দেখাম বলক। বাহিৰত কাম চলি আছে, ৰ'ব দেখুৱাই আছোঁ, বেক কেমেৰা কৰি দেখাই আছোঁ। সেই পিছফালে ভালে নাজানো, মই ডেডে আছে। এই দোস্ত, আমাৰ ৰাস্তাটো হৈ গৈছে। মৰ্ণিং ৱাক, ইভিনিং ৱাক কৰিয়ে ভাল লাগে। পাৰিলে ৰ'দটো বেলেগ কাৰে, ৰাতি আৰু ঠাণ্ডা লাগিব। আৰু এতিয়া দিনত যেতিয়া ৰ'দটো বহুত চোকা হয়, তেতিয়া ৰাতিলৈ ঠাণ্ডা আৰু পৰে। তেনে ৰাস্তাটো দেখুৱালে আপোনালোকে। এতিয়া আমি খোজকাঢ়িয়ে ভাল লাগিব, বহুত ভাল লাগিব। এতিয়া যাওঁ, কাম কিবা কিবি আছে কৰি লওঁ। ভিডিঅ'টো চাই থাকিব তাৰ বাবে আপোনালোকে, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব। নতুনকৈ যদি আহিছে ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটো। লগ পাই আছোঁ আকৌ। আজি আমি খাম আমাৰ বাৰীৰ লফা শাকৰ লগত মাছ লৈছে, মাছৰ ৰেচিপি আছে আজি। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আমাৰ শৰাই দিব মানে লক্ষী পূজাতো এজন বৰ্তা ঢুকাইছিলে, আকৌ দেৱালীতো এজন ঢুকাইছিলে। সেইবাবে আমি একো খোৱা নাছিলোঁ, আজি শৰাই দিছে। সেইবাবে আমি মাছ খাম। মাছ লৈছে, আপোনালোকক দেখুৱাম বলক। পাত্ৰ লাগে, ৰ'বা দিছোঁ। মাছ ল'ব দিয়া, কিবা পাত্ৰ এটা খুজিছে, সেইটাকে লৈ যাওঁ। খেলি মাছ ইমানকৈ লাগিছে নেকি? আৰু এতিয়া মই লৈছোঁ লফা শাক কাটিবলৈ। এইখিনি একদম আমাৰ বাৰীৰ হয়, একদম ফ্ৰেছ শাক হয়। মায়ে আনি ৰাখিছিলে, মই এতিয়া ধুই লৈছোঁ, কাটিম মিহিকৈ। যিহেতু জোল বনাবলৈ অকণমান মিহিকৈ কাটিব লাগিব। আৰু কোনে কোনে ভাল পায় লফা শাক কমেণ্টত কিন্তু জনাবলৈ একেবাৰে নাপাহৰিব। এতিয়া মই কাটি লওঁ দেই। এইফালে শাক উতলি আছে, আৰু মই এতিয়া এটা ঔটেঙা আছে, এইটো শাকখিনি ঔটেঙা দিম। ঔটেঙাটো কাটি লওঁ, মাছখিনি ফ্ৰাই কৰিলোঁ। আকৌ শাকখিনি ভাজোঁতে মই পাহৰিয়ে থাকিলোঁ যে মই ভিডিঅ' কৰি আছিলোঁ বুলি। বেলেগত বিজি হৈ গ'লোঁ, সেইকাৰণে পাহৰিলোঁ।
ফাইনেলি মোৰ টেঙা শাকখন ৰেডি হৈ গ'ল আৰু কোনে কোনে ভাল পায় এনেকুৱা চোকা কাতিমহীয়া ৰ'দত এখন টেঙা শাকৰ জোল খাবলৈ মাছ তাতে লোকেল শাক আৰু ঔটেঙা দি কমেণ্টটোত কিন্তু জনাবলৈ একেবাৰে নাপাহৰিব আৰু দেৰি নকৰোঁ দেই পাত শাক যিহেতু সোনকালে ভাত খাব লাগে আৰু তেনে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোককো দেখুৱালে এখন টেঙা শাকৰ জোল ঘৰ বাৰীৰ আমাৰ লফা শাক আশা কৰিলোঁ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে বুলি লাইক কমেণ্ট শ্বেয়াৰ কৰিব নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইবটো কৰি ল'ব তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু মোৰ গাটো আজি ইমানটা ভাল লগা নাই সেইবাবে ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ পুনৰ লগ পাম এটা নতুন ভিডিঅ'তে আজিলৈ আহোঁ বাই বাই